গোটেইডৰা আপোনাৰ কচু চক গাহৰি পালক চ' নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ব্লগ লৈ পেলাই আপোনালোকৰ মাজত আহিছোঁ। বন্ধুসকল দেখা পাইছে এইডৰা গোটেইডৰা আপোনাৰ কচু চক খুব সুন্দৰ ডাঙৰ ডাঙৰ কচু। যিহেতু জানে মই এজন গাহৰি পালক, চ' মোৰ পিগ ফাৰ্ম আছে। চ' বন্ধুসকল আপোনালোকে জানে নে নাই নাজানো, কিন্তু গাহৰিৰ কাৰণে উপযুক্ত এটা খাদ্য হৈছে কচু। চ' কচুটোত যিহেতু আইৰণ খুব বেছি থাকে, চ' সেইটো কাৰণে আমি গাহৰিক আইৰণ ইনজেকশ্যন দিয়াৰ উপৰিও আপোনাৰ কচুটো খোৱালে খুব ভাল। কি যিহেতু আপোনাৰ পোৱালি হওক বা মাকক হওক আইৰণ বেজি আমি দি থাকিব লাগে, আৰু কচুত খুব বেছি পৰিমাণে আইৰণ আছে। চ' সেইটো কাৰণে এইদৰে কচু আমি চান্দে কাটি পেলাই অকণমান সিজাই দিওঁ দানাৰ লগত। চ' বন্ধুসকল আপোনালোকৰ যদি ওচৰে পাঁজৰে যদি এনেকৈ কচু আছে, আপোনালোকে গাহৰিক খুৱাব পাৰে সিজাই পেলাই খুব সুন্দৰকৈ। খালি কেঁচাই নিদিব, সদায় সিজাই খুৱাব, খুব সুন্দৰকৈ সিজাই খুৱাব, তেতিয়া আইৰণটো খুব ধুনীয়াকৈ পাব। আৰু আইৰণটো পালে চব পোৱালিখিনি খুব সুন্দৰ হয়, মাকৰো খুব ভাল হয়। ত' আইৰণটো আমাক চবৰে দৰকাৰ, যিহেতু কচুত খুব পৰিমাণে আইৰণ থাকে। তাৰ উপৰিঞ্চি মই এই দানাখিনিও দিওঁ ইয়াৰ লগত মিলাই। ডিহিউ starter and this is Dihu's grower and Godrej grower. তো ফাইনেলি আমাৰ হৈ গ'ল কচু কটা। চ' চক আজি এগাড়ী কৰি নিলোঁ, আৰু লগতে আমলখি পুলি দুটা পালোঁ। খুব সুন্দৰ সুন্দৰ আমলখি পুলি দুটা লৈ গৈছোঁ, সেইকেইটা ৰুমগৈ। চ' বন্ধুসকল আজিলৈ ইমানেই। চ' অনাগত দিনত তেনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক এটা কৰি শ্বেয়াৰ কৰি দিব। থেংক ইউ।